Hello everyone, কি খবৰ? আশা কৰো সকলোৰে ভালেই, মোৰো ভালেই বৰ্তমান। কি কৰিছে আপোনালোকে? মই এনে বহি আছো ৰ'দতে। তাৰ পিছত ৰ'দ বাৰু গ'লেই, ৰ'দ গৈ গৈ ইয়া অকমান আছেগে বেলি যাবই আৰু 3টা বাজিলে যিহেতু। ভাত পানী খালে নে? মই খোৱা নাই পিছে দেই, খাবলৈ মনে যোৱা নাই। ভাত খোৱা আজি দেৰি 11টা বজাত ভাত খাইছোহে। আজি কথা এটা ক'ম বুলি ভাবিছোঁ। কথাটো এনেকুৱা মানে কিছুমান মানুহ আছে, অহংকাৰে নে হিংসাই কৰে নাজানো, কথাটো হয়নে নহয় ক'ব, কিন্তু ভাবে আমুকক দেখি আমুকে এইটো কৰিছে, কিন্তু এইটো নহয়। ময়ো ক'ব পাৰোঁ যে মোক দেখিয়ে এনেকুৱা কৰিছে বুলি, কিন্তু মই এতিয়া আপোনালোকক যিকেইটা ভিডিঅ' বনাওঁ, সাঁথৰ সোধোঁ বা প্ৰশ্ন সোধোঁ একেটাই আৰু সেয়া মই বহুত আগৰ পৰা ইউটিউব চেনেল নোখোলা পাই মই ফেচবুকত দি থাকোঁ। ফেচবুকত দিয়াৰ পৰা মই ইউটিউবতো দিওঁ 3-4টা, কিন্তু ইমান নিদিওঁ আৰু দিওঁ মাজে মাজে। তাৰপৰা কিছুমান মানুহ আছে ভাবে যে আমুকক দেখিয়ে দিছোঁ বুলি, কিন্তু এটি নহয়। মোৰ ভিডিঅ'ত চাব পাৰে, ইউটিউব চেনেলটো গৈ একাউণ্টটো খুলি চাব পাৰে ভিডিঅ' মই কেতিয়া দিছোঁ। আৰু এইটো মোৰ লাইফ, মোৰ কথা, মই যি কৰোঁ তাত ইমান খুচৰি ইউটিউবটো চাই থাকিব নালাগে। যদি মোক বেয়া পায় আৰু কেলৈ মোক ভিডিঅ' চাব লাগে? আমিতো কাৰো ভিডিঅ' নাচাওঁ, আৰু চাইও আমি এইবোৰ যে তাই কৰিছে বা সি কৰিছে আমি সেইবোৰ নকৰোঁ। কথাটো বেয়া লাগে শুনি, মোৰ বেয়া নালাগে দেই অৱশ্যে, কিন্তু কিছুমান কথা ক'লে হাঁহি উঠে। ব্ৰেইন নাই কিয় ভাবে যে অকল তাইয়ে আছে নেকি বা সিয়ে আছে নেকি অভাৰ স্মাৰ্ট বুলি কিছুমান কথা আছে নহয়, সেইবোৰক কয় অভাৰ স্মাৰ্ট বুলি। মোৰ সেইবোৰ একো সমালোচনা কৰা হেৰি নাই দেই, সময়ো নাই পিছে। আৰু কাৰণ যিহেতু কি দৰকাৰ, লোকে কি কৰিছে কি নাই কৰা, মোৰ সেইবোৰ চাবলৈ বা ক'বলৈ মোৰ একো সময়ো নাই, আৰু মোক দৰকাৰো নাই সেইবোৰ। যিহেতু কি ক'ম, ভিডিঅ'টো আজি মই এনেকৈ বনাওঁ বুলিয়ে বনালোঁ। মানুহে মোক বেয়া বুলি ক'লেও কওক, ভাল বুলি ক'লেও কওক, মোক কোনো খুৱাই থকা নাই, মোৰ মানুহজনেহে খুৱাইছে। তাৰপিছত এনেকুৱা এটা পৰে যে ভাবে কি মই নাজানো, মনত একেবাৰে নিজকে। এইকেইটা চাওক, মই এনেকুৱা ভিডিঅ' আজি নহয়, মই বহুত আগৰ পৰাই দিওঁ। কোনে পাৰিবা কোৱাচোন, এনেকুৱা কি গাড়ী আছে আগফালটো ভগৱানে বনায়, পিছফালটো মানুহে বনায়? কোনে পাৰিবা কোৱাচোন? উলিয়াওঁতে ক'লা, উলিয়াওঁতে ৰঙা, বজ্ৰ মুঠিৰে ঘূৰাই ঘূৰাই ক'বা। কওকচোন কোনে কোনে পাৰিব? ইয়াৰ ভিডিঅ'কেইটা বেকগ্ৰাউণ্ডত মোৰ গান আছে, মই গান দিছিলোঁ, সেইকেইটাকে মই চাউণ্ডটো কমাই দিছোঁ, কাৰণ নহ'লে কপিৰাইট লাগি যাবতো, সেইকাৰণে। চাওক, প্ৰমাণ দি দিছোঁ মই। তাৰপিছত গধূলি চাহকণ পুচকা ৰিং পাপৰে খালোঁ। বাবাই আকৌ বলিয়া মাছ বুলি কয়, এয়া আনিলে, মায়ে বনাই আছে, ফ্ৰাই কৰি আছে। ৰাতিৰ সাজ আমাৰ জুইশালতে বহি আছোঁ, বাবা, মই, মা, ছোৱালীজনী ৰাধা, তাৰপৰা সৰু ভাগিনজনী মাছ ফ্ৰাই কৰা। তাৰপৰা কয় যে মাছৰ তেলতে মাছ ভজা বুলি, তাতে সেই তেলকণতে পিঁয়াজ দি পেলাই, পিঁয়াজ নহৰু দি পেলাই, ফুলকবি, আলু, বিলাহী, মাছৰ তৰকাৰী, কি ধুনীয়া সুন্দৰ দেখিছেনে? উতল আহিছে আৰু খোৱা জুতিয়ে বেলেগ, ফুলকবি, আলু, বিলাহী, মাছৰ জোল। তাৰ মাজতে আপোনালোকক কথা এটা সুধোঁ, আপোনালোকে জলফাই আচাৰ বনালে নে বাৰু? মই বনাবলৈ লৈছোঁহে, বইল কৰি হালধি সানি পেলাই ৰ'দত দি থৈছোঁ। আপোনালোকক জলফাই আচাৰ ৰেচিপিটো মই নেক্সট ভিডিঅ'ত দিম, আপোনালোকে চাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।